চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এটি ভিডিঅ' আজি দিব ওলাইছোঁ। ভিডিঅ'টো হৈছে প্ৰায় এবছৰৰ আগতেই কৰা ডিচেম্বৰ মাহৰ 21 চনৰ যেতিয়া মই অৰুণাচলৰ মিয়াওলৈ ফুৰিব গৈছিলোঁ। ভাল লগা মুহূৰ্তবোৰ জীয়াই ৰাখিবলৈ ভিডিঅ' ক্লিপবোৰ লৈ থৈছিলোঁ আৰু আজি ভাবিলোঁ এই ভিডিঅ'বোৰ ইউটিউবতো শ্বেয়াৰ কৰোঁ, তাকে বুলি আপোনালোকলৈ আগবঢ়ালোঁ। আমি মিয়াওলৈ বাছেৰে গৈছিলোঁ আৰু আমি স্কুলৰ ষ্টুডেণ্টৰ লগত গৈছিলোঁ। তাৰ মানে তেতিয়া মই শিক্ষয়িত্ৰী হিচাপে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৰ্মৰত আছিলোঁ। তালৈ গৈ সঁচাকৈ বহুত ভাল লাগিছিল। ধুনীয়া পৰিৱেশ, মাথো সেউজীয়া, দুফালে ওখ ওখ গছ আৰু পৰিষ্কাৰ পৰিৱেশ। এখন পুৰণি দলং পাৰ হৈছিলোঁ। খুব ভাল লাগিছিল। আৰু এনেকৈ আমি আহি নদীখন পালোহি। এই নদীৰ পাৰতে খন্তেক সময় ৰ'লোঁ আৰু নদীখনৰ চাৰিওদিশৰ পৰিৱেশটো উপভোগ কৰিলোঁ। বেলেগ বিদ্যালয়ৰ পৰাও তেনেকৈ শিক্ষামূলক ভ্ৰমণ হিচাপে আহিছিল আৰু কিছুমানে পিকনিক খাবলৈও আহিছিল। যিহেতু ডিচেম্বৰ মাহটো পিকনিক খোৱা আৰু ফুৰাৰ সময়। সেইখন দেখিছেনে হালধীয়া বাছখন, সেইখনো স্কুলৰে হয়। তেনেকৈ আমি উপভোগ কৰিলোঁ। শিল থকা নৈ, পানীবোৰ খুব চাফা লাগিছিল। আৰু তাৰপিছত এনেদৰে নদীৰ পাৰত চবেই ফটো মৰা আৰু খেলা পৰ্বটো শেষ হোৱাৰ পিছত আমি ওলালোঁ বেলেগ এঠাইলৈ। আৰু এনেকৈ যাওঁতে বহুত বগৰী গছ পাইছিলোঁ। মাথো বগৰী গছ, যিহেতু নৈ পাৰৰ মাটি বালিয়া, সেইকাৰণে বগৰী গছটো থাকিবই। তাৰপিছত আমি পালোহি মিয়াও জু। মিনি জু হয়, ইমান তেনেকৈ জন্তু চৰাই চিৰিকটি নাই। তালৈ আমি আহিলোঁ। আৰু এয়া হৈছে আগে মোৰ ভণ্টিকে মই লৈ গৈছিলোঁ। তাৰ আগত আছে ষ্টুডেণ্টবিলাক আৰু ছাৰসকল আছে। আৰু এইখনে হৈছে মিয়াও মিনি জু। আৰু চিৰিয়াখানাত সোমোৱাৰ লগে লগে আমি শুনিব পালোঁ হলৌ বান্দৰৰ চিঞৰ। সিহঁতৰ সেই চিঞৰবোৰ শুনি খুব বেয়া লাগিছিল, কাৰণ সিহঁতেও মুকলিকৈ থাকিব বিচাৰে। আৰু কিছুমান বান্দৰক দেখি লাগিছিল যেন ভোকতহে সিহঁতে চিঞৰিছে, কিবা এটা যেন খাব বিচাৰিছে। আৰু অকণমান দূৰ গৈ আমি পাইছিলোঁ ভালুক।
এনেকৈ ভালুকবোৰক বন্দী কৰি ৰখা হৈছিল। ভালুকটোৱে আমাক দেখাৰ লগে লগে যেন সি কিবা এটা ক'ব বিচাৰিছে, বুজাব বিচাৰিছে, তাৰ ইংগিত দিছিল। এয়া চাওক, আৰু ভোকত থকা যেন লাগিছিল। আৰু এইটো এটা আমি কেটেলা পশু পাইছিলোঁ। এয়া সৰু কেটেলা পশু। আৰু এইটো এটা পহু এনেকৈ ৰখা হৈছিল। আৰু আমি মিনি জুৰ পৰা ওলাই আহি আন এখন নদীত আহিলোঁ। এইখন নদীৰ পাৰতো আমি অকণমান ফুৰিলোঁ। নদীত যিহেতু পানী কম আছিলে, সেইকাৰণে আমি নদীত অকণমান নামিছিলোঁ। আৰু পানীখিনি সঁচাকৈ বৰ চাফা আছিল, ঠাণ্ডা আছিল, খুব ভাল লাগিছিল। চবেই আমি পানীত নামিলোঁ। আৰু এয়া মই এনেকৈ পানী অকণমান ছটিয়াই ফটো কেইখনমান ল'বলৈ চেষ্টা কৰিছিলোঁ। আৰু তাৰপিছত আমি ওলালোঁ মিয়াওৰে এখন ফেমাছ ৰেষ্টুৰেণ্ট পিচিছ। তাত আমি গৈ অকণমান পৰিৱেশটো উপভোগ কৰিলোঁ, কিন্তু আমি তাত একো খোৱা নাছিলোঁ। কাৰণ খোৱাৰ বাবে আমি বেলেগ এখন হোটেলত যাওঁতে আমি অৰ্ডাৰ দি গৈছিলোঁ। সেইকাৰণে তালৈ অকল চাবলৈহে গৈছিলোঁ। কাৰণ ৰেষ্টুৰেণ্টখনৰ ওপৰৰ পৰা তলৰ যিটো দৃশ্য, সেইটো সঁচাকৈয়ে বৰ ধুনীয়া আছিল। এয়া ওপৰৰ পৰা এটা ধুনীয়া দৃশ্য দেখি খুবেই ধুনীয়া। আৰু তাৰপিছত আমি গৈছিলোঁ এটা গীৰ্জাঘৰ চাবলৈ। খুবেই ডাঙৰ আছিল আৰু বৰ ওপৰত আছিল। যিহেতু ইমানবোৰ ফুৰি আমনি লাগিছিল, সেইকাৰণে মই ওপৰলৈ নগ'লোঁ, তলতে বহি কেইখনমান ফটো ল'লোঁ।